কুৱেশ্যন এটা চাওক 20, 15, 16, 13, 21 মাজত খালী থকা সংখ্যাটো বঢ়াব লাগে পুট কৰিব লাগে 18, 19, 14 এইটো কেনেকৈ কৰিব লাগিব 20, 15 আৰু 16টো যোগ কৰক 51 পালোঁ ঠিক একেদৰে এইটো যোগ কৰক এইটো 51 পালোঁ এতেকে সেই সংখ্যাকেইটাও যোগ হ'ব 13 ইয়াত কি সংখ্যা দিলে আৰু 21 সেই তিনিটা যোগ কৰিলে আমাৰ 51 হ'ব এইটো এনসাৰটো হ'ব 17 তো ইয়াৰ উত্তৰটো আছিলে 17টো দিলে মানে প্ৰতিটো শাৰীত যোগফলটো 51 হয় প্ৰতিটো কুলমৰ যোগফলটো কিমান হয় 51 হয় সো এনেদৰে ইয়াৰ উত্তৰটো আছিলে কুৱেশ্যন এটা আৰু এটা কুৱেশ্যন লওঁ যদি এটা চুঙাৰ ব্যাস 4 সেন্টিমিটাৰ আৰু আয়তন 880 সেন্টিমিটাৰ হ'লে চুঙাটোৰ উচ্চতা হ'ব এইটো ইয়াৰ অপশ্যনটো আছে এনসাৰটো আছিলে 70 সেন্টিমিটাৰ যোনে 70 সেন্টিমিটাৰ দিছে ইয়াৰ শুদ্ধ হৈছে কেনেকৈ সমান কৰিব লাগিব এইটো চুঙাৰ ব্যাস দিয়া আছে 4 সেন্টিমিটাৰ ইয়াৰ বিহাৰ্ধ কিমান হ'ব 2 সেন্টিমিটাৰ যেহেতু বিহাৰ্ধ ব্যাসৰ আধা প্ৰশ্নমতে আয়তন যেটো দিছে 880 সেন্টিমিটাৰ যেটো আয়তন উলিওৱাৰ যেটো সূত্ৰটো হৈছে পাই r স্কয়াৰ h ডাইমেনশনটো পাই r স্কয়াৰ h সমান 880 পাইৰ মান 22/7 r ৰ মান যেটো r দুটা আছে দুই দুটা দিব লাগিব আৰু h আমি উলিয়াব লাগে 880 আমরা h টো ইয়াত থব লাগে লেফট হ্যান্ড সাইডৰ তাৰপৰ বাকি সব লেফট হ্যান্ড সাইডত h থৈ পিনে বাকি সংখ্যা গুটেটো ৰাইট সাইড লৈ যাব লাগে 22 টো তলত আহি যাব 7 টো ওপৰলৈ উঠি যাব আৰু দুই দুটা সাইড তললৈ আহিব এনেকৈ যদি কাটকুট কৰে 22 ৰে এটো কিমান বৰ 40 বাৰ গল 880 কাটোতে 40 বাৰ আকৌ 2 ৰে 40 ক 2 20 40 আকৌ আৰু এটা 2 থাকে 2 ৰে 2 গুণ 20 7 10 গুণ 70 তো ইয়াৰ শুদ্ধতৰ হ'ব 70 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ অপচনটো ইয়াৰ আছিলে শুদ্ধ উত্তৰটো যুগ্ম অটচ মৌলিক সংখ্যাটো হৈছে ইয়াৰ উত্তৰটো 2 হ'ব যুগ্ম হয় আৰু মৌলিকো হয় এনে ধৰণৰ এটা কোৱেশ্চন আহিছিল এটো এনসাৰ 2 যদি a, b, c ক্ৰমে প্লাস মাইনাস পূৰণ সূচায় তেন্তে 5c4 a 7b2 ব্ৰেকেট c5 ইয়াৰ উত্তৰটো আছিল 125 সলিউশনটো চাও সলিউশনটো চাব 5c মানে পূৰণ আছিল a মানে আমি প্লাস দিছো আৰু ইয়াত 7 2 ইয়াত b আছে b মানে মাইনাস আকৌ c মানে পূৰণ সেই কাৰণে সব মিলাই কি কৰে 5 4 গুণ 20 হৈ গল যোগ 7 ৰ পৰা 2 গলে 5 তো বাহিৰত 5 এটা আছে পূৰণ 5 से 25 হৈ গল 25 25 5 25 125 হয় এনেদৰে ইয়াৰ সলিউশনটো এটো আছিল সো এনেদৰে ইয়াৰ সলিউশন পাব আৰু শুদ্ধ উত্তৰটো আছিল 125 কুৱেশ্যনটো চাও এনেধৰণৰ আৰু এটা কুৱেশ্যন আছিল যদি এটা সংখ্যাৰ দুটা দুগুণ 340% সমান হয় তেন্তে সংখ্যাটো আধা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো আছিল 30 এনেকৈ কৰিম এটো ধৰা হল সংখ্যাটো x প্ৰশ্নমতে টুৱাইস x এটো দুগুণ এটা সংখ্যাৰ দুগুণটো x টো সংখ্যাটো আৰু তাৰ দুগুণটো 340% সমান বুলি কৈছিল ৰ মানে পূৰণ একানে আমি পূৰণ চিনিছো তো ৰ মানে পূৰণ 300 পূৰণ 40 ডিভাইড বাই 100 শূন্য দুটা কাটি গল 30 থাকিলে 4 3 গুণ 12 120 হৈ গল আকৌ টুৱাইস x টো আমি লেফট হ্যান্ড সাইড থব লাগে দুইটো ৰাইট হ্যান্ড সাইড লৈ গলে তললৈ নামি যাব 2 আৰু 60 বাৰ যাব 120 আকৌ সংখ্যাটোৰ আধা যেটো কৈছে সেইকাৰণে 60 আধা 30 তো ইয়াৰ উত্তৰটো হ'ব 30 আৰু এটা প্ৰশ্ন এনেদৰে আহিছিল তলৰ কোনটো শুদ্ধ সকলো মৌলিক সংখ্যা অযুগ্ম এক এটা মৌলিক সংখ্যা সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা 4 শূন্য আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা ইয়াৰ শুদ্ধ উত্তৰটো আছিল সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এই অপচনটো ইয়াৰ শুদ্ধ উত্তৰ আছিল কুৱেশ্যন আৰু এটা চাও
যদি 8 সেণ্টিমিটাৰ আৰু 4 সেণ্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ হ'ব তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 সেণ্টিমিটাৰ কেনেকৈ পাইছিলে আমি চাই লওঁ প্ৰশ্ন মতে আমি যেটো পাইছিলো 8 পূৰণ 4 এইটো আয়তৰ কালিটো বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ আছিল ধৰা হল বৰ্গক্ষেত্ৰৰ কালি x স্কয়াৰ দিয়া নাছিল এই কাৰণে তাৰ দুগুণ 2 টো আমি দি দিল লগত তো 8 × 32 2 পূৰণ x স্কয়াৰ 2 টো আমি লেফট হ্যান্ড সাইড লৈ গলো 2 টো তললৈ আহিব 2 ৰ লং 32 এটো কাটকুট কৰিলো 2 ৰ লং 32 না কাটকুট কৰিলো x স্কয়াৰ থাকিলে আকৌ 16 ৰ বৰ্গমূল 4 x স্কয়াৰ বৰ্গমূল x সো এনেদৰে ইয়াৰ বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মান আমি পাই যাম তো ইয়াৰ উত্তৰটো আছিল 4 কুৱেশ্যন আৰু চাই লওঁ তলৰ কোনটো সংখ্যা মৌলিক নহয় ইয়াৰ উত্তৰটো 87 হ'ব 87 টো মৌলিক নহয় 87 টো মানে 3 ৰে হৰণ যাব নোৱাৰিব উৎপাদক অনলি ইয়াৰ দুটা আছে 87 টো ইয়াৰ মৌলিক 87 এবং 87 হোৱাৰ লগতো এটো 87 3 দুগুণ 6 3 9 গুণ 27 আৰু উৎপাদক বাঢ়ি গল 3 টো এটা উৎপাদক আৰু 29 টো এটা উৎপাদক এই কাৰণে এটো মৌলিক সংখ্যা হ'ব নোৱাৰে এটো যৌগিক সংখ্যা পেছন আৰু এটা লওঁ তলৰ কোনটো নিকুট সংখ্যা 64 নিকুট সংখ্যা মানে বৰ্গ সংখ্যাটো ইয়াৰ অপচনটো আছিল 64 বাকি অপচনবোৰ আছিল এনেকে কিন্তু উত্তৰটো আছিল 64 ইয়াৰ উত্তৰটো 64 তলৰ কোনজোৰ পৰস্পৰ মৌলিক 15 আৰু 28 দুটাৰে উৎপাদক একৰ বাহিৰে আৰু মিল থকা উৎপাদক নাথাকে যিবোৰ সংখ্যাৰ যৌগিক হ'লেও সংখ্যাটা যৌগিক হ'লেও ইহঁতৰ উৎপাদক যদি অকল সাধাৰণ উৎপাদক 1 থাকে তেতিয়া মৌলিক হৈ যায় তো ইয়াৰ শুদ্ধ উত্তৰটো আছিল 15,28 আৰু এটা কোৱেশ্যন চাও দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 36 আৰু 6 তাৰে এটা সংখ্যা 12 হলে আনটো কিমান আছিল আমি এটো কি কৰো এতিয়া প্ৰশ্ন মতে দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় যেটো আমি পাইছিলো লসাগু আৰু গসাগু পূৰণ কৰি দিলো আৰু সংখ্যা দুটাৰ পূৰণফল এটা 12 আৰু এটা x জড়িত ধৰা হল আনটো সংখ্যা x এনেদৰে 12 টো আমি লেফট হ্যান্ড সাইড লৈ গলো 12 ৰে 3 বাৰ গল 3 বাৰ 36 3 6 18 x ইকুৱেল টু 18 পালো এতেকে আনটো সংখ্যা 18 পাব সো ইয়াৰ উত্তৰটো হ'ব 18 আছিল 18 আৰু কোৱেশ্যন চাই লওক তলৰ কোনটোৰ যমজ মৌলিক সংখ্যা 29 আৰু 31 টো থকাটো আছিল বিয়োগ কৰিলে আমি যেতিয়া 2 পাম হেতু যমজ বুলি কয় সদায় মন ৰাখিব যেতিয়া আমি দুটা সংখ্যা বিয়োগ কৰিম এটা 2 পাব লাগিব হেতু যমজ বুলি কয় যুগ্ম অতৰস মৌলিক সংখ্যাটো হৈছে 2 এৰ উত্তৰটো 2 আৰু এটা কোৱেশ্যন লৈ লওঁ এটা আয়তৰ কালি এটা ৰম্বাসৰ কালিৰ দুগুণ হয় যদি ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য ক্ৰমে 7 সেমি আৰু 8 সেমি হলে আয়তক্ষেত্ৰটোৰ কালি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 57 স্কয়াৰ হয় দে সৰি 57 স্কয়াৰ প্ৰশ্নমতে আয়তটোৰ কালি 2 পূৰণ ৰম্বাসৰ কালি 2 পূৰণ ৰম্বাসৰ কালি যেটো দিয়া আছে 2 পূৰণ ৰম্বাসৰ কালি 2 এটা ৰম্বাসৰ কালি কি পাইছিলো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল 7 পূৰণ 8 2 টো কাটি যাব 7 গুণ 56 সেন্টিমিটাৰ স্কয়াৰ হ'ব সো এনেদৰে ইয়াৰ সলিউশনটো কৰিব লাগিব আৰু শুদ্ধ উত্তৰটো 56 সেন্টিমিটাৰ স্কয়াৰ আছিল সো এই চিত্ৰটো দেখিছিলে এনেকুৱা এটা চিত্ৰ আহিছিলে ইয়াৰ শুদ্ধ উত্তৰ 7 হ'ব মানে ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত থকা কিন্তু বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল হ'ব এটো শুদ্ধ উত্তৰ আছিল 7 সো এনেদৰে কোৱেশ্যনবোৰৰ সলিউশনটো আছিল আৰু অপচনবোৰ আপোনালোকে মিলাই চাওক